হেল্ল' নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছা ভালে থাকা হাঁহি থাকা দাঁত দেখাই থাকা কেন এক মিনিট কিবা এটা কমি আছে মোৰ লগত আজি মোৰ কি কমি আছে চশমা আছে জেকেটটো বেছিকৈ আছে কাৰণ আজি ঠাণ্ডাটো যিহেতু আমাৰ ইয়াত বেছি চ' মই জেকেটটো পিন্ধি ল'লোঁ অকণমান মানে গাটো গৰম কৰিবৰ কাৰণে যিহেতু মোৰ গাটো সদায় ঠাণ্ডা থাকে আজি অলপ গৰম কৰিবৰ কাৰণে পিন্ধিছোঁ আপোনালোকৰ মাজত আহিছোঁ কিন্তু মোৰ লগত কিবা এটা নাই কি নাই ওকে মোৰ লগত কেপ নাই যি কেপটো নাথাকিলে মোক সম্পূৰ্ণ এটা বোকা চোদা নিচিনা লাগে তো এক মিনিট ৱেইট কৰক মই কেপটো তেতিয়ালৈকে পিন্ধি লওঁ যেতিয়ালৈকে মই কেপটো নিপিন্ধো তেতিয়ালৈকে আপোনালোকে সকলোৱে আহি মোৰ আইডিটো খোলক আৰু ভিডিঅ'টো মজা লওক হেল্ল' নমস্কাৰ বন্ধুসকল আহি গ'লোঁ মই কেপটো পিন্ধি আপোনালোকৰ সন্মুখলৈ এতিয়া বোকা জোদা নিচিনা নালাগে যি হ'ল তো আজি আমি কথা পাতিম কেইটামান আল্টিমেট মানুহ হয় সৰু হ'লেও ডাঙৰ হ'লেও মানুহেই হয় যিহেতু চ' আজি আল্টিমেট মানুহ কেইজনমান মানে কণো নহয় দিয়ক কেলা ইহঁত মানে অকণমান অত্যাচাৰটো বেছিয়ে কৰিছে সিহঁতৰ বিষয়ে কথা পাতিম প্ৰথমতে আমি কথা পাতিম কলেজ গাৰ্ল চ' কলেজত নলেজ ল'ব লাগিব নহ'লে কাম নাই তো এনেকুৱা কিছুমান নলেজ পাইছে কলেজত গৈ যি মানে স্কুলৰ বাৰাণ্ডাত হওক বাথৰুমৰ কোণাত হওক কিবাহত হওক স্কুলৰ বেক চাইডত হওক মানে ফাংচন নহ'লে সদায় পাৰ্টি কৰি থাকে চ' সেই কেইজনীকে আজি আমি চাম আজি সিহঁতক মই আজি ভিডিঅ'টো মই বেয়াকৈ একো নকওঁ দেই মই আজি বেয়াকৈ একো নকওঁ কোনেও বেয়া নাপাবা কিন্তু যি কম মুখেৰে ভালকৈ ফালন দিম কেলা সেইটো কাৰণে কণ্ডম নামৰ হেডফোনডাল কাণত লগাই ল'ব কেলা নহ'লে ফালি যাব ঘৰৰ পৰা জোতা চেণ্ডেল আহি নিজৰ গালত পৰিব মই তাৰ বাবে ক্ষমা বিচাৰিছোঁ মোৰ কোনো ক্ষতি নহয় তাত আপোনালোকৰ গালত পৰিব বা তোমালোকৰ গালত পৰিব তো বলক আমি কলেজ গাৰ্লকেইজনীক চাই লওঁ আজি এবাৰ बाहों में आ सोनिए बस आज रात के लिए एकदम मिला নাই কোনোফালে মিলা নাই পাৰফেক্ট হোৱা নাই কাৰণ আমাৰ দৰে ল'ৰাবোৰে যদি দোকানত কৰিলে হয় তেতিয়াহ'লে মিলি গ'ল হয় কিন্তু তোমালোকে ছোৱালী উল্টা হৈ গ'ল কথাটো মানে আজিকালি জামানাই উল্টা হৈ গ'ল হয় নহয় ছোৱালীক থৈ বোৱাৰী ভাল পোৱাৰ দিন আহি গ'ল যিহেতু তো ল'ৰাৰ গানত ছোৱালীৰ ডান্স ছোৱালীৰ গানত ল'ৰাৰ ডান্সটো খুব কম হয় তথাপিও কেইটামান হিজৰা আছে কৰি দিয়ে মকেল কেইটামান আছে তো কি ক'ম আৰু উপায় নাই তো বলক সম্পূৰ্ণ ভিডিঅ'টোকে চাওঁ আমি হয় বন্ধুসকল सुबह होने ना दे शाम होने ना दे एक दूसरे को हम सोने ना दे मैं तेरा हीरो ओ मैं तेरा हीरो মজা তো হিৰোটো কোন হয় এই হিৰোটো দৰকাৰ আছে চ' এইখিনিতে আমি একদম গলত ধৰি কাণত ধৰি চুচুৰাই লৈ আহিছোঁ আমাৰ এটা হিৰো তো সেই হিৰোটোক চাব লাগিব তো হিৰোটোৱে কি কৈছে ইহঁতক সেইটো চাব লাগিব তো বলক সেই হিৰোটো মৰি যাম কিয় লাগে এনে নেদেখিলে তোক এদিন চকুৰ আগতে কেনেকৈ দেখিবি তই ক্লাছৰ পথাৰত সিহঁত আছে কলেজতে কেনেকৈ দেখিবি আৰু কেলা চেহেৰাটো দেখিছ নাই কেলা পোকে খোৱা জিকাটোৰ দৰে কেলা এই ঠাণ্ডা বুলি কেইদিন গা ধোৱা নাই তাৰ নাই ঠিক কেলা ই আহি গ'ল ভিডিঅ' বনাবলৈ ইনষ্টাগ্ৰামৰ ৰিলছ বনাবৰ কাৰণে নোৱাৰো তই কেলা জীৱনত ভাইৰেল হ'ব নোৱাৰো চেট এই এনেকৈ পোকে খোৱা জিকাটোৰে পেৰেলাইছ হৈছে নেকি কেলা তোৰ বে তই কেলা এজে কাটি থিয় পকেটত হাইগম মই এনেকৈ বেকা হৈ লৈছোঁ যে কেলা অজয় নেকি তই নিজকে অজয় বুলি ভাবিছ নেকি হা কেলা পাল যিয়ে নহওক কেলা বাকীখিনি চাওঁ বলক ই কেলা সঁচাকৈ মৰি যাব এইটো জীৱনতকৈ এইটো হ'ব পাৰে নেকি এইটো জীৱনতে নকওঁ আৰু কেলা বাকীখিনি নিজে ভাবি লওক কেলা অলপ শুদ্ধকৈ ভিডিঅ'বোৰ বনাবলৈ চেষ্টা কৰচোন নহ'লে কেলা ৰ'ষ্ট কৰোঁতে কেলা পোকৰ দি ফচ ওলাই যাব কেলা গম পাইছ নাই নহ'লে তো ৰ'ষ্ট এই ইয়াকনো কি কেলা ৰ'ষ্ট কৰিম আৰু বাদ দে কেলা ইয়াক থলোঁ ইয়াক যে পোকে খোৱা জিকা পেৰেলাইছ হোৱা বুলি ক'লোঁ নাপালে গম পাইছে নাই চুমি ডাঙৰ কটি কেলা
সৰি তো সৰি সুমি ডাঙৰ কোটিয়ে তিৰিকা সুমি দাংকাটি তোমাক সৰি বুলি কৈছে তথাপিও তুমি মোৰ বলি হৈ গলা তো ইয়াক পেৰেলেছ হোৱা বুলি কোৱা শুনা পাই মানে থহিয়া লাগি আছে যিহেতু এইখিনি দেখা পোৱাৰ লগে লগে আমাৰ সুমি দাংকাটিয়ে ভাবিলে কেলা মুকুটো কিবা কিবি কৈ দিব সেইকাৰণে সুমি ডাঙৰ কোটি আহিলে কি কৰিলে চাওক তেখেতৰ ডান্সটো চাওক পেৰেছ বুলি ক'ব নোৱাৰি কেলা এবাৰতো আনকমন কিবা এটা বনি গ'ল এখেত সুমি ডাঙৰ কোটি প্লিজ ওয়েলকাম টু মাই ডান্স ফ্লোৰ তো হয় বন্ধুসকল তোমালোকে ইমান সময় মোৰ ভিডিঅ'বিলাক চাই আছা যদি ভিডিঅ'বিলাক ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগত থকা যে घंटी केला जोरदार पाथर से मारो केला टूट ना जाए अपना मोबाइल जो भी हो लेकिन मेरा अपना चैनल सब्सक्राइब कर लेना ठीक है तो यात কি কম আৰু সুমি ডাঙৰ কোটি ডান্সটো দেখা পালে কেলা পুকত মাংস নাই কেলা তথাপি নাম ৰাখিছে কি সুমি ডাঙৰ কোটিয়ে কেলা নামটো সুমি ডাঙৰ কোটি নহয় মোৰ মুখতহে গৈ নাই কেলা সুমি দাংকাটি ডাং আৰু কাটি দিম কেলা সুমি দাংকাটি ইয়াৰ পিছতে আহি গৈছে সুমি পুকত মাংস নাথাকিলে কি হ'ল কেলা তাই পুকৰ মাংসখিনি কেলা বেলেগে বুকুতে লগাই ল'লে চাব বিচাৰিছে চাগে চাম বুলি ভাবি আছে কেলা মই জানো চাব আপোনালোকে কেলা চাব যিবিলাকে চাম বুলি ভাবি আছ না কেলা এই হেডফোন নামৰ কণ্ডমডাল কেলা কাণত থুচি গুজি লওক কেলা যদি নোহোমাই কেলা তেল চেল লগাই লওক কেলা অকণমান এতিয়া চাই ভাল পাবি ন নহ'লে জোতা চেণ্ডেলবিলাক কেলা এনেকৈ আহিলে এনেকৈ ধৰিব পাৰিব লাগিব যদি নোৱাৰো তেল গালতে লাগিব তাৰ কাৰণে মই ক্ষমা বাৰে বিচাৰিছোঁ ঠিক আছে তো বলক এবাৰ আমি সুমি ডাঙৰ কোটি মাংসখিনি কেলা বুকুত লগাই লোৱা জনী ওচৰলৈ যাওঁ না যোনে জিতিয়ে নাভাবা কিন্তু এইটোৱে সঁচা কোনোবাই ভাবিছে কিবা লাঠি চাঠি লগাই লৈ এনেকৈ নহয় এইটো সঁচা কথা কথা নহয় ইয়াৰ এইটো কেলা বস্তুটোৱেই সঁচা হয় চাই লওক নিজে চাওক তো দেখা পালে ইয়াকে মানে অসমীয়াত কয় দুদু মণি কেলা নগাঁও ৰষ্টাৰ বয় তাৰ নাম হ'ল দুদু মণিটো মাইনাছ কৰি অনলি দুদু কৰি দিয়ক আৰু ইংলিছত জানো কি ৰাহুল ইংলিছত কি বুলি কয় কেলা দাদা তই নিজে নাজানো নেকি ইংলিছত কি কয় মোক যে সুধি আছ আচ্ছা মই নাজানোৱে ক'ব কাৰণে মোক ৰাহুলে শিকাই দিছে তো সেইটো কাৰণে কৈছে ইয়াৰ নাম দুদু মণি নহয় মণিটো মাইনাছ কৰি দিয়ক অনলি দুদু বুলি কয় অসমীয়াত আৰু ইংলিছত কি বুলি কয় আমাৰ ৰাহুল আকৌ এবাৰ কৈ দে ইংলিছত বুবছ গুড তুমি এনেকৈ দুটা চাৰিটা কমেণ্ট কৰি থাকিবা তো বন্ধুসকল ইমান সময় ধেমালি কৰিলোঁ আৰু কোনেও বেয়াকৈ নল'ব এইটো এটা মনোৰঞ্জনৰ চেনেল হয় ৰোষ্ট ভিডিঅ' মানে গম পায় আৰু মই ভাবোঁ যে ৰোষ্ট মানে হাঁহি আৰু ধেমালি পুনৰ এবাৰ হাত জোৰ কৰি কৈছোঁ অকণমান ভালকৈ ভিডিঅ' বনাবলৈ চেষ্টা কৰা এইবিলাক ফুকুটীয়া ভিডিঅ' বনাই সময় নষ্ট নকৰিবা প্লাছ আমাৰো সময় আছে ন আমিওতো সময় দি আছোঁ তোমালোকক ভিডিঅ' চাইছোঁ সেইকাৰণে পাইছোঁ সেইকাৰণে ৰোষ্টটো কৰি দিছোঁ তো বলক আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি কোনোবাই নিজৰ গাত পাতি লৈছে তেতিয়াহ'লে পাতি ল'ব পাৰে আৰু মোক ৰিপ্লাইবিলাক দি থাকা আৰু মই কিয় ভাবোঁ ঠুকনবিলাক ভালকৈ দি থাকিম নে কি কয় मजा आया और मैं ये जो मजा है তো বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমান আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ফুকুটীয়া ভিডিঅ' বনাবলৈ একেবাৰে এৰিয়েই দিয়ক নহ'লে আকৌ তোমালোকেও মোৰ মাজত আহি ফালন খাবা